আসসালামু আলাইকুম মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ইস্তিখাৰাৰ নামাজ। ইস্তিখাৰা মানে কি, এই নামাজৰ নিয়ত কেনেদৰে কৰিব লাগে আৰু এই নামাজটো কেতিয়া পঢ়িব লাগে, এই ভিডিঅ'টোত মই সকলোখিনি বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইস্তিখাৰাৰ নামাজ মানে কি? ইস্তিখাৰাৰ নামাজ মানে হৈছে কোনো এটি ডিচিশ্যন ল'ব নোৱাৰি আল্লাহৰ ফালৰ পৰা সাহায্য বিচাৰি 2 ৰাকাত নফল নামাজ পঢ়াকে কোৱা হয় ইস্তিখাৰাৰ নামাজ। হাদিছ শৰীফত জাবিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা বৰ্ণিত আছে যে আল্লাহ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতে সাহাবাসকলক যেনেদৰে ধৰি ধৰি কোৰআন শৰীফ পঢ়িব শিকাইছিল, ঠিক তেনেদৰে ইস্তিখাৰাৰ নামাজো পঢ়িব শিকাইছিল। কোনটো কাম কৰিলে ভাল হ'ব, কোনটো কাম কৰিলে বেয়া হ'ব, এনেকুৱা সমস্যাৰ সন্মুখীন হ'লে তেওঁ সাহাবাসকলক ইস্তিখাৰাৰ নামাজ 2 ৰাকাত পঢ়িবৰ কাৰণে হুকুম কৰিছিল। ইস্তিখাৰাৰ নামাজটো হৈছে নফল নামাজ। এই নামাজ পঢ়াৰ নিয়ম বাকী নফল নামাজৰ নিচিনা একেই, খালি নিয়তটো বেলেগ। নিয়তটো একেবাৰে সহজভাৱে ক'ব, ইয়া আল্লাহ 2 ৰাকাত ইস্তিখাৰাৰ নফল নামাজ পঢ়িম বুলি নিয়ত কৰিছোঁ। আল্লাহু আকবাৰ কৈ বুকুত হাত বান্ধি চানা পাঠ কৰিব। তাৰে পিছত সূৰা ফাতিহাৰ লগত এটা সৰু সূৰা মিলাই পেলাই পঢ়িব। তাৰে পিছত এবাৰ ৰুকু কৰিব, 2বাৰ সিজদা কৰিব। ৰুকু আৰু সিজদাহৰ তসবিহ কেইটা 3বাৰ ক'ব। আল্লাহু আকবাৰ কৈ আকৌ থিয় হ'ব। আকৌ আলহামদুলিল্লাহ সূৰাটোৰ লগত এটা সৰু সূৰা মিলাই পেলাই পঢ়িব। তাৰে পিছত এবাৰ ৰুকু কৰিব আৰু সিজদা 2বাৰ কৰিব। কৰি বহিব। বহি আপুনি আত্তাহিয়াত পাঠ কৰিব। তাৰে পিছত পঢ়িব কলিমা শাহাদাত। তাৰে পিছত পঢ়িব দৰুদ ইব্ৰাহিমী। দৰুদ ইব্ৰাহিমী পঢ়াৰ পিছত ৰব্বি জাআলনি মুকিমাছ ছলাতি ওয়া মিন যুৰৰিয়াতি পঢ়ি সোঁৱে বাৱে সালাম ফিৰাই নামাজটো সমাপ্ত কৰিব। তাৰে পিছত আপুনি কৰিবলগীয়া কাম হৈছে দোৱা। দোৱাটো খুব গুৰুত্বপূৰ্ণ। ইস্তিখাৰাৰ দোৱাটো আপুনি নামাজ শিক্ষাত পাই যাব। আপোনাৰ যদি মুখস্থ নাই তেন্তে আপুনি চাই হ'লেও পাঠ কৰিব পাৰে। আপোনাৰ যদি দোৱাটো মুখস্থ নাই বা আৰবী পঢ়িব নাজানে তেন্তে আপুনি নিজৰ মাতৃভাষাটো দোৱাটো ক'ব পাৰে। অসমীয়াত যদি আপুনি দোৱাটো জানিব বিচাৰে তেন্তে মোক কমেণ্টত জনাব, মই শিকাই দিম ইনশাআল্লাহ। এই নামাজটো পঢ়াৰ সঠিক সময় কি? এই নামাজটো আপুনি দিনৰ ভাগতো পঢ়িব পাৰে, কিন্তু ৰাতি পঢ়াটো উত্তম। ৰাতি শোৱাৰ আগত আপুনি এই নামাজটো পঢ়ি যদি কাৰো লগত কথা নোকোৱাকৈ শুই যাব পাৰে তেন্তে আপুনি নিশ্চয় ফল পাব। এনেকুৱা নহয় যে আল্লাহ তাআলাই আপোনাক আহি নিজে ক'ব যে এইটো কাম কৰিলে ভাল হ'ব, এইটো কৰিলে বেয়া হ'ব। এই আমলটোৰ দ্বাৰাই আপুনি ইশাৰা পাব, আপুনি ইংগিত পাব যে আপুনি কামটো কৰিব নে নকৰিব। ধৰি লওক আপুনি কিবা বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে, সেই বিজনেছটো কৰিলে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব, আপুনি সেই বিষয়টো ইস্তিখাৰা কৰি চাব পাৰে। বা আপোনাক যদি কোনোবা ল'ৰাই বিয়াৰ কাৰণে প্ৰস্তাৱ পঠাইছে, সেই ল'ৰা আপোনাৰ যোগ্যৰ হয় নে নহয়, আপুনি সেই বিষয়টো ইস্তিখাৰা কৰি চাব পাৰে। আপুনি এদিনত যদি কোনো ইংগিত নাপায় তেনেহ'লে 3 দিন, 5 দিন, 7 দিন আপুনি যিমান পাৰি ইশাৰা নোপোৱালৈকে কৰিব। ইশাৰা পালে আপুনি কেনেদৰে গম পাব? আপোনাৰ যদি কামটোক লৈ মনটো অশান্তি হৈ থাকে, আপোনাৰ যদি কৰিব মন নহয়, তেতিয়াহ'লে আপুনি ভাবিব যে আল্লাহৰ ফালৰ পৰা ইশাৰা আহিছে নকৰিবৰ কাৰণে। আৰু আপোনাৰ যদি কামটো কৰো লাগি থাকে, মনত ফূৰ্তি ভাৱ থাকে, তেনেহ'লে আপুনি ভাবিব যে আল্লাহৰ ফালৰ পৰা ইশাৰা আহিছে কৰিবৰ কাৰণে। আপুনি যদি শুদ্ধ নিয়তেৰে এই আমল কৰে তেন্তে আল্লাহ তাআলাই আপোনাক নিশ্চয় সহায় কৰিব ইনশাআল্লাহ। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। কিবা বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।